সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আমি যাবলৈ ওলাইছোঁ পদুমপুখুৰী পাৰ্কলৈ। তেজপুৰৰ আটাইতকৈ ধুনীয়া পাৰ্কখন, য'ত সৰুৰ পৰা মামাহঁতৰ ঘৰত আহিলে আমি যাওঁৱেই। এয়া যে আপুনি ভিডিঅ'ত দেখিছে, এইগৰাকী মোৰ মামী আৰু মোৰ দুজনী ভণ্টি। ব'লক পাৰ্কৰ ভিতৰলৈ সোমাওঁ। পাৰ্কৰ ভিতৰত সোমাই আমি চিপছ কিনিলোঁ। খালীতো তাতে ঘূৰি ভাল নালাগিব নহয়। পপকৰ্ণ বিচাৰিছিলোঁ কিন্তু পপকৰ্ণ নাপালোঁ। সেইবাবে মামীয়ে আমাক চিপছ আৰু চকলেট কিনি দিলে আৰু সেই চিপছ আৰু চকলেট খাই আমি পাৰ্কখন ঘূৰিলোঁ, ইফাল সিফাল চালোঁ। চবফালে চাই গৈ আছোঁ, কাৰণ বহুত দিনৰ মূৰত আহিছোঁ যে। এতিয়া কেইখনমান ফটো উঠিছোঁ, ফটোকেইখন চাই লওকচোন। লাহে লাহে আমি পাৰ্কৰ সেই ব্ৰিজখনৰ ওচৰলৈ গৈছোঁ, য'ত ধুনীয়া পুখুৰীটো আছে। পুখুৰীত যে হাঁহকেইটা চৰি আছিলে আৰু মজা লাগিছিলে, কিন্তু মই ভালকৈ দেখুৱাব নোৱাৰিলোঁ, কাৰণ তাতে মানুহ কিছুমান ৰখি আছিল বাবে ভালকৈ মই দেখুৱাব নোৱাৰিলোঁ। আমি বহুতো কথা পাতি আহি আছোঁ, ফটো উঠিলোঁ, বহুত মজাও কৰিলোঁ। ফুলনিৰ বাগিচাটো উঠিলোঁ ফটো। এতিয়া অকণমান শৈশৱলৈ উভতি গ'লোঁ। গম পাইছে নহয়, জোলনা জ্বলি মই খুবেই ভাল পাওঁ। এতিয়াও সেই সৰু মনটো মোৰ যোৱাই নাই। সৰু হৈয়ে থাকোঁ মনৰ পৰা আৰু বাহিৰৰ পৰাও। মই এনেকুৱা এজনী ছোৱালী, যোনে সকলোৰে লগত মিলিব চেষ্টা কৰোঁ, বয়সৰ অনুযায়ী। যাৰ বয়স যেনেকুৱা তেনেকৈ। কিন্তু মই চঞ্চল মানুহ একেবাৰে পচন্দ নকৰোঁ, কাৰণ মই নিজেও চঞ্চল নহয় আৰু চেলেং পেটেং মানুহবিলাককো মই ভাল নাপাওঁ। সেইকাৰণে মোৰ নিচিনা মানুহবিলাকক মই বেছিকৈ ভাল পাওঁ। আৰু মোৰ ভণ্টিহঁতে মোক বহুত বেছি ভাল পায়, যিটো মই বৰ্ণনা কৰিব নোৱাৰোঁ। এনেকুৱা ভণ্টি ভাগ্যতহে পোৱা যায়। কিন্তু মোক যিমানখিনি তেওঁলোকে মৰম কৰে, হয়তো তেনেকুৱা মৰম মোক নিজৰ বহুত পৰিয়ালৰ মানুহেও নকৰে চাগে। এই দুজনী ভণ্টি মোৰ আটাইতকৈ মৰমৰ। তেওঁলোকে মোক বহুতেই মৰম কৰে, যিটো মই আপোনালোকক কেতিয়াও বুজাব নোৱাৰিম। সিহঁতে মোক যিমানখিনি মৰম দিছে, হয়তো মোক বেলেগে সিমানখিনি মৰম কেতিয়াও দিয়া নাই। চবে খালী স্বাৰ্থত মৰম দিছে। কিন্তু সিহঁতি পৰীক্ষাৰ মাজতো মোক যিমানখিনি সময় দিছে, হয়তো কোনেও নিদিয়ে তেনেকৈ সময়। আৰুতো বহুত কিবা কিবি। আৰু সেইকাৰণে সিহঁতেও মোক বহুত ভাল পায়। কাৰণ এটা কথা সদায় জানিব, মৰম দিলেহে মৰম পায়। অলপ ইম'চনেল হৈ গৈছিলোঁ। কিয় জানেনে? মৰম বস্তুটো বহুত বেলেগ ধৰণৰ। আৰু মোৰ ভণ্টিকেইজনী যিমান ভাল, হয়তো এনেকুৱা ভাল ছোৱালী খুব কমেই আছে। কাৰণ বায়েক যিহেতু ভাল, ভনীয়েকটো ভাল হ'বই ন। মই নিজক ভাল বুলি এইকাৰণেই কৈছোঁ, নাভাবিব যে মই বেছি দেখাইছোঁ। নিজক ভাল বুলি এইকাৰণেই কৈছোঁ, কাৰণ বেলেগৰ তুলনাত আজিৰ দিনত মই বহুতেই ভাল। সেইকাৰণে মই সেই বস্তুটো কৈছোঁ। আপোনালোকে আকৌ নাভাবিব মই মোৰ প্ৰশংসা কৰিছোঁ বুলি। এয়া আকৌ ধুনীয়া ফটো কেইখনমান আপোনালোকক দেখালোঁ। ভিডিঅ'টো এইখিনিয়ে আছিলে। আপোনালোকে যদি চাই ভাল পালে, তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব।